নমস্কাৰ, মোৰ এটা মিনি ব্লগলৈ। আজি মই মানে ঘৰৰ অলপ কাম দেখাম হা। ঘৰৰ মিস্ত্ৰী লাগিয়ে আছে একেৰাহে। এতিয়া মানে পিনটো মাৰিব আৰু পিনটো ইমানখিনি ওখ কৰি একেৰাহে মিস্ত্ৰী লাগি আছে। কমেও 5-6জনমান মিস্ত্ৰী একেৰাহে কাম কৰি সোনকালে উলিয়াব লাগিব ন। বাৰিষা আহি আছে আগত, নহয় দিগদাৰ হ'ব। পাহৰিছিলোঁ, দোকানৰ এটা কাম কৰি আছোঁ। চাওকচোন কেনেকুৱা লাগিছে দোকানৰ কামটো। মানে দোকানত ভাবিছোঁ কিবা এটা আৰম্ভ কৰোঁ, আকৌ বেলেগ এটা কাম। তাকে অলপ ট্ৰাই কৰিলোঁ। মোৰ ভণ্টি, তাইক কেমেৰা আগত নাহে, তাইহে পলাইছে মোৰ আগৰ পৰা। মোৰ লগৰ বন্ধু ধীৰাজে আঁকি আছে, মই দেখাম বাৰু হোৱাৰ পাছত কি কৰি আছে সি ৱালখনত, সি জানিব। তাক কৈছোঁ আৰু কৰি আছে সি, চাই থাকচোন বাৰু। এই দোকানতে সি তাক মাতি আনিছোঁ ন, সি মাতি নিলে নহ'ব। সি আঁকি আছে, তাক বহি তাক বুজাই আছোঁ এনেকৈ এনেকৈ আঁক, এনেকৈ লিখ বুলি। সি কৰি আছে, ভাল লাগিছে চাবচোন। এতিয়া এইটো লাষ্ট দেখাই দিলোঁ আপোনালোকক। থেংক ইউ।